তো এতিয়া সোমাই ডাইৰেক্ট ধুনীয়া পৰিৱেশ দেখিবলৈ পাইছোঁ, একদম মজা লাগে। এইটো আহি গ'লোঁ একেবাৰে ওপৰত, তাত ঘূৰাই গৈছে মানে। হাই গাইজ, গুড মৰ্ণিং। তো ৰাতিপুৱা ওলাই আহিছিলোঁ, যিহেতু একদম চুলি তুলি জাবৰা হৈ আছে। অকল মুখ ধুলোঁ, ব্ৰাছ কৰিলোঁ আৰু ডাইৰেক্ট ওলাই আহিলোঁ মানে। আজি ক'ত ফুৰিব যোৱা হ'ব, ক'ত সেই যাম মানে আপোনালোকে গম পাব চাই থাকিলে ভিডিঅ'টো। আৰু অলপ আগত গৈ ভিতৰৰ ফালে দেখাম মানে, আৰু ধুনীয়া লগা জেগা আছে মানে। ৰাস্তাও ইমান বেয়া নহয়, ৰাস্তা একদম টিপটপে আছে, খালি অলপ জেগাত ক'ৰবাত বেয়া আছে। সেই অলপ আগত গৈ ৰখিম আৰু এই দলংখনত, আপোনালোকক ভালকৈ জেগাটো দেখাই দিম। তো আহিয়ে ইয়াত বাইকটো ৰখাই দিলোঁ আৰু তাৰপৰা আপোনালোকে এইটো ভিউ পইণ্টটো চাওক, পূৰা ধুনীয়া লাগিছে মানে। হাওঁফালে পূৰা পাহাৰ, তাৰপৰা আকৌ ইটো চাইডেও নদীখন শুকাই আছে মানে এতিয়াতো, এইফালৰ পৰা বালি চালি উঠাই। পানী একেবাৰে কম আছে, পানী নায়েই। তো মানে একদম পূৰা ধামাকাকৈ ওলাইছে। তো এতিয়া গৈ থাকোঁ আৰু ঘৰলৈ। আৰু মোৰ ভিডিঅ'ত লৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো বজাই দিব আৰু লাইক কমেণ্ট কৰি দিব। তো এতিয়া আমি ফুৰিবলৈ আহিলোঁ চিলাপথাৰৰ গুম্বা টেম্পললৈ। তো আপোনালোকে চাই থাকক, মোৰ লগত আছে দুটা বন্ধু, তো সিহঁতৰ লগতে গৈ আছোঁ আৰু এতিয়া আমি। তো এতিয়া সোমাই ডাইৰেক্ট ধুনীয়া পৰিৱেশ দেখিবলৈ পাইছোঁ, একদম মজা লাগিছে মানে। একদম ইমান হুলস্থুল নাই, একো নাই, অকল গছ গছনি একদম মানে চাফ চিকুণ আছে। আৰু এইবোৰ দেখিছে আপোনালোকে, একদম মজাকৈ হেৰি বনাই থৈছে মানে। তো এইটো গোটেই চাৰিওফালে আছে মানে মই এই টেম্পলটো। তো এতিয়া ভিতৰলৈ যোৱাৰ আগতেই আপোনালোকক এনেই অলপ দেখাই দিছোঁ বাহিৰৰ পৰা। তো ভিতৰলৈ যাম এতিয়া। তো এতিয়া লাহে লাহে সোমাই গৈ আছোঁ আৰু ভিতৰলৈ। তো পূৰা বনাই হোৱাটো নাই, তো দেখাই দিছোঁ, হ'লেও আপোনালোকক চাই লওক মজাকৈ। তো ভিতৰলৈও যাম বাৰু, ভিতৰৰ পৰাও দেখাম। পূৰা বনাই আছে মানে, বনাই কমপ্লিট হোৱাই নাই, পূৰা কাম চলি আছে ভিতৰত। সোমাব দিয়াই নাছিলে, পিছৰ গেটেদি সোমাই আহিলোঁ। একদম মানে বহুত ডাঙৰ এৰিয়া তাত দেখিছে। এতিয়া ইহঁতে ক'ত যায়, ভিতৰত যায়, ভিতৰৰ ফালে যাম। ফটো চটো মাৰিলোঁ, মজা লাগিলে। ফটো চটো মাৰিলোঁ আৰু 2 কপি 3 কপিমান মাৰিম। একদম মজা লাগিছে মানে, সেইখিনি ফটো মজা উঠিছে একদম মানে, ক'ব নালাগে। বনাই পুৰণাও হ'ল। এইটো আছিলে মেইন গেট, এইফালে সোমাব মানে, ভিতৰফালে লক কৰি থোৱা আছে। আমি পিছফালৰ গেটেদি আহিলোঁ, এইফালে আহিলোঁ পিছফালৰ গেট। একদম এনেকুৱা সৰু সৰু গছবোৰ দেখি লাগি আছে, একদম মজা মানে। এইফালেও কাম চলি আছে বৰ ডাঙৰকৈ। এতিয়া এইফালেদি সোমাই যাম পাক। হে মানে কমটি ডাঙৰ নেকি? মূৰ্তিও আছে ন, পূৰা কাম চলি আছে। গেট হ'ল তো মানে মেচিন পূৰা চলি আছে, পূৰা হাল্লা হৈ আছে মানে। তো আপোনালোকে সেইটো বেয়া নাপাব আৰু। তো উপায় নাই আৰু, মেচিন চলি আছে, কাম চলি আছে ভিতৰত পূৰা। ওপৰতো চাওক কি মজা লাগিছে, পূৰা মেচিন চলি আছে, পূৰা হাল্লা। এতিয়া যাওঁ আকৌ এইফালে ওপৰলৈ যাওঁ, ওপৰৰ পৰা দেখাম ভিউ কেনেকুৱা লাগিব। পূৰা মানে মেচিন চলি আছে, চাহ হৈ আছে পূৰা। কাম চলি আছে, কাম হোৱাৰ পিছত ভাল লাগিব আহি। এইফালৰ পৰা এবাৰ ভিউটো চাওক, এইটো আহি গ'লোঁ একেবাৰে ওপৰত। আৰু ওপৰত যাম এতিয়া, আৰু ওপৰত যাব। মাথাই ঘূৰালেতো।
ঘূৰি ঘূৰি উঠিবলগীয়া হৈছে ন মাথাই ঘূৰালে কি হ'ব তোৰ হে ইমান ঘূৰাইছে ধৰিবলৈও জেগা নাই ধৰ ক আহি আছো এতিয়া ওপৰলৈ পুৰা টপ মাৰে ফুকিনি কি ভাত কি আছে Mua. Sokin cha? Lord is direct medical. Pura multiple to us and critical like it. Yeah, itu side of Hoja. Pura come solely as a come while. So, money. ভাগৰে লাগিলে উঠি আহি পুৰা ঘূৰি ঘূৰি উঠি এতিয়া আৰু অলপ ইয়াত অলপ উঠি কিনে আপোনালোকক অলপ দেখাই দিছোঁ ভাঙিলেই হৈছে এইটো চব গাইছ কি হ'ব ইমান ভয় কৰিলে গৈ আছোঁ তললৈ আৰু কিবা মাথা চাথা ঘূৰাই গৈছে মানে হৈ গ'ল এতিয়া ফটো চটো মাৰিম আৰু যাম ঘৰ এতিয়া যাওঁ তলত ফটো চটো মাৰিম আৰু এতিয়া পৰা ওলাই আহোঁতে ভিউ চাওক দুইফালে দুটা সিংহ বহি আছে এইফালে একদম মজা জেগা মানে এইফালে পুৰা টাইলছ বহি আছে এইফালে আছে ডাঙৰ ডাঙৰ শিলগুটি সৰু সৰু শিলগুটি এইবোৰ চব বনাই আছে মানে বনাই হোৱাই নাই এইডোখৰ একদম ঠাণ্ডা জেগা একদম ঠাণ্ডা জেগা এইডোখৰ পুৰা ফুল গছ একদম পুৰা ধুনীয়া গছ পুৰা ছাঁ পৰি আছে মানে গৰম দিনতো টেনশ্যন নাই হৈ গ'ল যাওঁ এতিয়া আৰু কিমান ফুৰিব বনাই হোৱা নাই বনাই হোৱাৰ পিছত আকৌ আহিব লাগিব তেতিয়া ভালকৈ ফুৰিব লাগিব এতিয়া কি ফুৰিবনো ইমান ভালকৈ বনাই হোৱা নাই এনেই ওপৰলৈ উঠিলোঁ আৰু নামিলোঁ ফটো চটো মাৰিলোঁ হৈ গ'ল থাম্বনেইল লগাব পৰাকৈ হৈ গ'ল এতিয়া গৈ থাকোঁ আৰু মোৰ ভিডিঅ'ত লৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো বজাই দিব আৰু লাইক কমেণ্ট কৰি দিব